yeah. Shorty loves it, yeah. Loves that I'm a dog. They don't want it, yeah. They scared of what I know. Told you the budget, yeah. I gotta get my own. Shout out my. Oh my. Oh, ইফালে গাড়ি যায় মানে ভাই রাস্তা তো বেয়া বৈধ বেয়া কি কম আর উপায় নাই এডভেঞ্চার ডাইরেক্ট এডভেঞ্চার Hey, hey, sabi deh bal. Bap re bap. ভগবান ডেঞ্জাৰ ৰাস্তা তো এইটো হ'ল গণেশ মন্দিৰ তো গাইজ এইটো মোহনে কোৱা মতে ইয়াতে এটা কাহিনী আছে সেইটো মোহনে ক'ব বেলেগ লোকেশ্যনত যাই আছোঁ আজি লোকেশ্যনে চাই আছোঁ আমার জায়গাগুলা সারে হলে পাহাড়ের জায়গাগুলা
আমি অলপ আগতে ক'ত আছিলোঁ এইখিনি মানত আছিলোঁ না এইখিনি মানত এই ওপৰত আছিলোঁ আমি অলপ আগতে এতিয়া তলত এই তাতে গছ কাটি আছে সেইগিলা বাদ দিছোঁ এই আমি যি দেখা পালোঁ যি মন্দিৰটো গণেশ মন্দিৰটো তোৰ কাহিনীটো কি আছিল নো কাহিনী মানে বিশেষ তেনেকুৱা কাহিনী বুলি কি বুলি কওঁ বহুত পুৰণা মন্দিৰটো হা আৰু তাৰে যিবিলাক মানে মূৰ্তিবিলাক আছে সেই মূৰ্তিবিলাক মানুহে মানে বনোৱা নহয় মানে হা এইবিলাক মাটি যেতিয়া খান্দে মাটি খান্দোতে এই মূৰ্তিবিলাক ওলাইছিল ঠিক আছে যিবিলাক তাৰ গণেশ আছে গণেশৰ মূৰ্তি আছে আৰু শিৱৰ মূৰ্তি আছে চব এইবিলাক মানে মাটি যেতিয়া খান্দিছিল মাটি খান্দোতে এইবিলাক মূৰ্তিবিলাক ওলাইছিল হা আৰু সেই মন্দিৰটো বহুত পুৰণি মন্দিৰ বাকী মানে বিশ্বাস আৰু মানে মানুহৰ বিশ্বাস বহুত যদি কিবা একদম শুদ্ধ মনে কিবা বিচাৰা তাতে মানে পায় বুলি এইটো মানুহৰ বিশ্বাস একদিন টকাজ একদিন সেই মন্দিৰটোত নিশ্চয় নিশ্চয় একদিন যাব লাগিব এই কি ভাবি আছা কি ভাবিম ভাল লাগে এইখিনি জায়গাত আহি শান্তিপূৰ্ণ জায়গা মজা লাগে সঁচাই আমাৰে জায়গা আৰু মনটো বেয়া লাগিলে ইয়াতে আহিলে বহুতখিনি ভাল লাগে ময়ো এনে জেগাতে জন্ম হ'ব লাগিছিল সঁচাই ক'ত জন্ম পালি তোৰ পিছত মই সেই ৰেড ক্ৰছ হস্পিটেলত ৰেড ক্ৰছ এই ধান পকিছে আৰু লাহে ধীৰে গাইজ লোকেল মাউণ্ট এভাৰেষ্ট আপোনালোকে যদি যাব পাৰে বহু ওখ কিন্তু কেমেৰাত নাহে এনেকৈ কিন্তু বেয়া ওখ ধেমালি ওখ নহয় দেই ভাল 1 কিলোমিটাৰমান আছে এই পাহাৰখন এখন মামা এখন ভাগিন আৰু একেটা পৰিয়াল আৰু গাইজ এইফালে নিজৰাৰ পানী আহি আছে ওপৰত যোনটো নিজৰাটো দেখুৱাইছিলোঁ তাৰে মানে পানীবিলাক আহি আছে আৰু কি ধুনীয়া পানী আপোনালোকে তলৰ হেৰিও দেখা পাব তলৰ মানে শিল কথাটো মই কওঁ শুন এইটো যে নিজৰাটো এই নিজৰাটো যে এই নিজৰৰ পানীবিলাক যে মানুহে খায় হা এইটো পানীটো একদম পিয়ৰ পানীটো খাব পাৰে ঠিক আছে পানীটো আমি যিবিলাক মানে ইয়াতে হেৰি আহে পিকনিক পাৰ্টি আহে সময়ত মানে পিকনিক পাৰ্টি বহুত আহে হা আৰু এই পিকনিক পাৰ্টি আহিলে ইয়াৰ পানীটোৱে খোৱা যায় বেলেগ পানী বহুত ঠাণ্ডা বে পানীটো মানে কেছটো কি বুজি পাইছা না কি কচোন এইবিলাক আছিল অলপ আমাৰ ফাল্টুমি আৰু এনে বচপনা নেই জানা চাহিয়ে হয় নহয় বাকী মানুহ যিমান ডাঙৰ হৈ থাকক বয়সটো বাঢ়ি যাই থাকে কমি মানে কি কমি বয়সটো বাঢ়ি যাই থাকে মানুহ বৃদ্ধ হৈ আহে লাহে লাহে কিন্তু মনটো সদায় হেপি ৰাখিব লাগে সঁচা কথা যেনেকৈ ৰাখে সেইটো মানে কি আপোনাৰ ওপৰত ডিপেণ্ড কৰে কেনেকৈ হেপি থাকে সেইটো মানে কি আৰু সৰু সুৰা বস্তুতে হেপি থাকিব লাগে সদায় থাকিব লাগে আৰু হেপি থাকিলে মানে মানুহৰ মাইণ্ডটো অলপ ফ্ৰেছ হৈ থাকে আৰু ফ্ৰেছ কিয় নহ'ব এনেকুৱা কি চালি এটা জেগাত মানে চৰ্দি ভালে হৈ যাব আৰু লাহেকৈ এই মুৰ্গী মাতছে আমি যিটো কৰিব আহিছিলোঁ এক্সপেৰিমেণ্টটো সেইটো টাইম আহি গৈছে এতিয়া আমাৰ মোহন ডাঙৰীয়াই কৰি আছে যে এইবিলাক এক্সপেৰিমেণ্টৰ হেৰিবিলাক মোহন আইডিয়াটো কচোন কওঁ কেনেহেন অলপ এই বস্তুটো মানে কি ইয়াতে আছে 5টা পেকেট হা বান্ডিলটো আছে এই বান্ডিলৰ এটাত আছে 50টা আৰু এই 50টা গোটেই এই বাল্টিংটোত দিয়া যাব আৰু দি কিনে ইয়াত ডাইৰেক্ট এই পেট্ৰলটো ঢালি জুই জ্বলাই দিম বাকী দেখা যাব কি হয় আৰু সাৱধান হ এইবিলাক য'তে ত'তে ট্ৰাই নকৰিব মানে কি মানুহ থকা জেগাত একদমেই ট্ৰাই নকৰিব এইটো খোলা জেগা মোহনহঁতৰ ঘৰৰ মানে কি গাঁওখনত মানে খোলা জেগা আছে আৰু তাতে এনেও ট্ৰাই নকৰিব কিনো ট্ৰাই কৰিনো কি পাব হয়নে নহয় আপোনালোকে চাওক এনজয় কৰক ময়ো এনজয় কৰোঁ আমাৰ মোহন ডাঙৰীয়াটো পূৰা লাগিয়ে আছে স্বাহা 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 কিমান চাউণ্ড চাই ল'ব বাকী তাৰপিছত আমি গোটেই খাম হেভি 50টা 49টা হ'ল এতিয়া 49টা হ'ল চাই ল'বি অলপ পেট্ৰল ঢালি দিম হা এই চাই ল'বি পেট্ৰলৰ বহুত দাম নৰা ইমান দিবা হা এইখিনি ভিডিঅ' কৰোঁ
বে নাযাওঁ বে ৰ নাযাবি ৰ ৰ বাল্টিঙৰ অৱস্থাটো হা বাল্টিঙৰ অৱস্থা ৰদে ভয় লাগে বাল্টিঙৰ একেটা বটলি ল এটা কাম কৰো দে এতে ঢালি কিনে তোতে দিবা পাৰি এইটো এটা গৰম হৈ গৈছে নেকি সেই বাল্টিঙৰ অৱস্থা গাইজ বহুত কেইটা বম ফাটা নাই হা মোটামুটি 30টা মান ফাটাই নাই সেইকাৰণে 30টা নাই 20টা মান ফাটা নাই ন 20টা মান ফাটা নাই সেইকাৰণে আৰু এবাৰ ট্ৰাই কৰিম আমি এইটো কি হৈ গেল চাও তো গাইজ বাল্টিঙৰ অৱস্থা অলপ এনে মানে ঠিক আছে আৰু এইটোৱে আছিল এইখিনিয়ে আছিলে অলপ দেৱালী বুলি অলপ ফূৰ্তি কৰিলোঁ বেয়া চেয়া নাপাব ধন্যবাদ হেপী দেৱালী